বিহু পাতিলে কৰ দিব লাগিব কিন্তু দুৰ্গা পূজা পাতিলে কৰ দিব নালাগে বিহুটো পাতোতেও আমি কৰ দিব লাগিব কিন্তু দুৰ্গা পূজাত কৰ দিব নালাগে আপুনি হাগিলেও দিব লাগিব এতিয়া টেক্স দিনটো দুবাৰ হাগিব নোৱাৰিব আপুনি হাগিলেও দিব লাগিব এটা ট্যাক্স দুবাৰ দিনটোত হাগিব নোৱাৰিব আপুনি আপোনাৰ নিজৰ মানুহজনীৰ লগত সম্পৰ্ক কৰিলেও চাগে টেক্স লগাই দিব তেওঁলোকে আপুনি যদি নিজৰ মানুহগৰাকীৰ লগত যদি সম্পৰ্ক কৰে তাতো চাগে ট্যাক্স লগাই দিব তেখেতলোকে পাছাপ ড্ৰোনখন আপুনি নিজে কিনিব কিন্তু উৰুৱালে আপুনি টেক্স দিব লাগিব ড্ৰোনখন নিজে কিনিব উৰুৱালে কিন্তু আপুনি কৰ দিব লাগিব এই উশাটোৰ ওপৰতো টেক্স লগাই দিয়ক আপোনালোকে আমি নলওঁ তেতিয়া উশাটো বিশেষকৈ এই উশাটোৰ ওপৰতো ট্যাক্স লগাই দিয়ক আপোনালোকে উশাটো আমি নলওঁ তেতিয়া টেক্স চেক্স নিদিওঁ আমি একেবাৰে উশাটো বন্ধ কৰি মৰি যাওঁ আমি তেতিয়া ট্যাক্স চেক্স নিদিব একেবাৰে উশাটো বন্ধ কৰি মৰি যাওঁ পৰিৱৰ্তনে আমাক ইমান পৰিৱৰ্তন দিছে একেবাৰে ঘাম ওলাই গৈছে পৰিৱৰ্তনে আমাক বৰ্তমান ইমান পৰিৱৰ্তন দিছে মানে ঘাম ওলাই গৈছে ভাল লাগিছেনে পৰিৱৰ্তনৰ এই নমুনাবোৰ ভাল লাগিছে নাই পৰিৱৰ্তনৰ নমুনাবোৰ নমস্কাৰ অসমবাসীৰ পৰা এটা কুৱেশ্যন জানিব বিচাৰিছোঁ আনসাৰ জানিব বিচাৰিছোঁ কুৱেশ্যন নহয় যে ক'ত ক'ত লগাবলৈ বাকী আছে মানে বস্তুটো এই বস্তুকেইটা ক'ত ক'ত লগাবলৈ বাকী আছে মানে টেক্সটোৰ কথা কৈছোঁ বুজি পাইছে চাগে পৰিৱৰ্তনকামী আমি এখন ৰাজ্যত বাস কৰিছোঁ যিহেতু পৰিৱৰ্তনে আমাক বৰ্তমান ইমান পৰিৱৰ্তন দিছে মানে ঘাম ওলাই গৈছেগৈ বুজি পাইছেনে হাগুতে দিব লাগিব মুটুতে দিব লাগিব উশাহ লওঁতে দিব লাগিব বহোঁতে দিব লাগিব উঠোতে দিব লাগিব শেষ কথা এটাই ক'ব লাগিব আৰু আপুনি উশাহটো বন্ধ কৰি দিয়ক তাৰপিছত ফুৰেঞ্চো পৰিৱৰ্তন ভাল লাগিছে নাই পৰিৱৰ্তনৰ নমুনাবোৰ আপোনালোকে যিহেতু পৰিৱৰ্তন আনিছিলে গতিকে বৰ্তমান যি ব্যৱস্থা কৰিছে ধৈৰ্যৰে আপোনালোকে সহ্য কৰিব লাগিব কাৰণ এইটো পৰিৱৰ্তন আপোনালোকে আনিছিলে আজি সভা এখন পাতিলেও আপুনি কি দিব লাগিব কৰ দিব লাগিব ৰাজহুৱা মিটিং এখন পাতিলেও কৰ দিব লাগিব বিহু অনুষ্ঠান পাতিলেও আপুনি কৰ দিব লাগিব ড্ৰোনখন নিজে কিনিব উৰুৱালে কিন্তু আপুনি কৰ দিব লাগিব টুল টেক্সটো বাৰু এইটো বাৰু চবেই জানে আৰু আপুনি যদি খেল এখন পাতে খেলখন কিয় পাতে উৎকৰ্ষ সাধন কৰিবৰ বাবে আমাৰ নতুন নতুন যিখিনি খেলুৱৈ থাকে সেইখিনি জনমানসত দেখুৱাবৰ বাবে সম্প্ৰীতি এটা গঠন কৰিবৰ বাবে খেলখন পতা হয় কিন্তু চৰকাৰে তাৰ ওপৰতো আৰোপ কৰিছে যে কৰ দিব লাগিব বুজি পাইছেনে আপোনালোকে কথাবোৰ সাংস্কৃতিক এটা অনুষ্ঠান পাতে সেই অনুষ্ঠানটো কিয় পাতে সেই অনুষ্ঠানটো পাতি তাতে যাতে সম্প্ৰীতিৰ এটা নিদৰ্শন দাঙি ধৰিব লগা হয় সেইবাবে পাতে কিন্তু তাতো এতিয়া আমি কৰ দিব লাগিব আমাৰ জাতীয় উৎসৱ বিহুটো পাতোতেও আমি কৰ দিব লাগিব কিন্তু দুৰ্গা পূজাত কৰ দিব নালাগে বুজি পাইছে নহয় কথাবোৰ পৰিৱৰ্তন যে আনিছিলে আপোনালোকে ধৈৰ্য ধৰিব লাগিব কাৰণ এই পৰিৱৰ্তন আপোনালোকে আনিছে এই পৰিৱৰ্তন আমি আনিছোঁ সেইবাবে ধৈৰ্য ধৰিব লাগিব গতিকে বুটাম টিপাৰ আগত মই কোন দল কি কথা একো নকওঁ মই মাত্ৰ কৰৰ কথাই কৈ আছোঁ ইয়াত যাতে তলত ভেনামাখি পৰা দি দুটামান আহি জঁপিয়াই নপৰে কাৰণ গম পাইছোঁ দুটামান মোৰ ভিডিঅ'ৰ কাৰণে ৰখি থাকে তলত মানে মই ৰখাই থোৱা নাই সেইকেইটা মানে মোৰে কাম কৰি থাকে এনেকুৱা টাইপৰ হয় তলত ৰখি থাকে যে পবিত্ৰ মেছে এটা ভিডিঅ' দিব তাৰ তলত গৈ বেয়া কমেণ্ট কৰে গতিকে বাবাহঁত তহঁতি যদি কমেণ্ট কৰি ভাল পাওঁ না মোৰ একো ক'বলগীয়া নাই কাৰণ তহঁতি যদি মোক কমেণ্ট কৰি তহঁতি ছেটিছফাইড হয় বা যিখিনি সুখ বিচাৰি থাকক সেইখিনি পাওঁ গতিকে সেইখিনি লৈ থাক কিন্তু এটা কথা কৈছোঁ এই ভিডিঅ'টোৰ বিনিময়ত যাতে মা দেউতা বা পৰিয়ালটোলৈকে গালিবোৰ নাযায়গৈ সেইটো কথা মই তোমালোকক কিন্তু ৱাৰ্ণ কৰি দিছোঁ কাৰণ এই ভিডিঅ'টো মই বনাইছোঁ এজ ৱেল মই গতিকে মোক টাৰ্গেট কৰি তুমি যি কোৱা ক'ব পাৰা বা মোৰ পৰা যদি কিবা জানিব বিচাৰা সেইটোও ক'ব পাৰা কিন্তু মা দেউতালৈকে যাতে গালিবোৰ নাযায় বিষয়বস্তুবোৰ উত্থাপন কৰোঁতে তোমালোকে ভালদৰে চাই ল'বা তাৰ পাছত ক'বা কাৰণ ইউথ ভইচ মেটাৰ তোমালোকে এজন মানে নৱপ্ৰজন্মৰ এজন যুৱক হয় তোমালোকৰ কিছু কথা ক'ব পাৰা কিন্তু এইটো কথা হয় যে ক'বলৈ ভয় বা ক'বলৈ হয়তো কেমেৰা সন্মুখত তোমালোকে নোৱাৰিব পাৰা যদি বেলেগে কৈছে সমৰ্থন নকৰিলেও ইমান বেছিকৈ সোমাই গৈ গালি দিবলৈ নাযাবা আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুজি পাব প্ৰত্যেকটো বস্তুতে মানে মই লাষ্টত এটা কথাই ভাবিছোঁ এতিয়াও উশাহটো বন্ধ কৰি দিওঁ তাৰপিছত ফুৰেঞ্চো গোটেইগাল যাংগে কৰ কাতলৰ কথা একো নাই ৰাজহটো লাগে বুজি পাইছোঁ যে চৰকাৰ এখন চলিবলৈ ৰাজহটো লাগিব কিন্তু আমি দিয়া নাই ক'ত বাৰ্চৰ পৰা জুই চলাৰ পৰা আদি কৰি পানীৰ পৰা গাখীৰৰ পৰা আদি কৰি দিয়া নাই ক'ত চবতে দিছোঁ কিন্তু এতিয়া শেষত গৈ কি হ'ল পূজা পাতিলেও হ'ব লাগিব ইমানজনী অমৃতকাল হৈছে আঁচনিৰ ওপৰত আঁচনি দিব পৰা হৈছে চাকৰি দিব পৰা হৈছে তাৰপিছত কৰগাল লগাই ইয়ালৈকে টেটু চেপা কিয় দিব বিচাৰিছে মানুহখিনি বিলাহীটো কিনিবলৈ নোযোৱাই হ'ল মইতো পান দিয়া ভাত খাবলৈ লৈছোঁ এতিয়া গম পাইছেনে কাৰণ কি ইমানখিনি বস্তু কিনিব পৰা আমাৰতো কেপেবল নহয় আকৌ আমাৰ মুখ্যমন্ত্ৰীয়ে কাৰোবাৰ আকৌ বিয়া খাবলৈ আকৌ হেলিকপ্টাৰ লৈ যায় কোনোবাই আকৌ ওপৰৰ পৰা ফ্লাইট লৈহে পানী চায় বাপ্পাও কোনে আনিছিলে এখন পৰিৱৰ্তন গতিকে পৰিৱৰ্তন যে আনিছিলে আপোনালোকে ধৈৰ্য ধৰিব লাগিব কাৰণ এই পৰিৱৰ্তন আপোনালোকে আনিছে মই পবিত্ৰ মেছ পোনপ্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ যিসকল কৰ বা টেক্সৰ বিষয়ে জ্ঞান নথকা ষ্টুপিড কিছুমানে মই ভিডিঅ' এটা বনোৱাৰ লগে লগে যে তলত আহি যে ভেনামাখি পৰা দি পৰহি তহঁতি সেইখিনিক কৈছোঁ আজি কিন্তু তহঁতি সেইদৰে ভেনামাখি পৰিবলৈ নাহিবি তহঁতক মই ব্যক্তিগতভাৱে কিন্তু মেছেজ কৰিম প্ৰথমতে কৈছোঁ এখন মই লিষ্ট দেখিলোঁ এয়াই আছিলে কি আপোনালোকৰ অমৃতকাল আপোনালোকে যে পৰিৱৰ্তনৰ নমুনা আনিম বুলি কৈছিলে এয়াই নেকি
আপোনালোকৰ নমুনাখিনি দেখি ভাল লাগিছে বাৰু পৰিৱৰ্তন যে এনেকুৱা পৰিৱৰ্তন এটা হ'ব বুলি মই কিন্তু জীৱনতো আশা কৰা নাছিলোঁ নৱপ্ৰজন্মৰ এজন যুৱক হিচাপে মোৰো এটা যিহেতু কণ্ঠ আছে মই ক'ব বিচাৰিছোঁ যিসমূহ বেলেগ চৰকাৰে কৰিব পৰা নাছিলে ইমান টেক্স মানে মেল মিটিঙৰ পৰা খেলৰ পৰা আদি কৰি সাংস্কৃতিক অনুষ্ঠানৰ পৰা আদি কৰি য'ত টেক্স লগোৱা নাছিলে সেইখিনি বস্তুত টেক্স লগাম বুলি আপোনালোকে অমৃতকালৰ সপোন দেখুৱাইছিলে নেকি এই যি ভূমি পূজনৰ পৰা আদি কৰি যিবোৰ এতিয়া ঘৰে ঘৰে গংগা বোৱাই দিছে আপোনালোকে পৰিৱৰ্তনৰ গংগা বোৱাইছে এইখিনিয়ে আছিলে নেকি মই প্ৰথমতে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে কিছু সময়ৰ পূৰ্বে দেখিলোঁ সামাজিক মাধ্যমৰ জৰিয়তে যে সকলোতে টেক্স মাত্ৰ টেক্স নামৰ ৱৰ্ডটো লৈয়ে যে বৰ্তমান চৰকাৰখন চলি আছে সেইটো সকলোৱে গম পায় কাৰণ কি সেনেকুৱা চলাবলৈ তেখেতলোকৰ হাতত একো পুঁজি চুজি নাই বেলেগ একো পুঁজি নাই আপোনালোকে গম পোৱা নাই নেকি বস্তুখিনি আপোনালোকে দেখিছে ক'ৰবাত যে মেলা পাতি যে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ বিলাই দিয়ে তাত এপইণ্টমেণ্ট লেটাৰ বিলাইছে কিয় গম পায় নাই আপোনালোকে এপইণ্টমেণ্ট লেটাৰ বিলাইছে যে নৱপ্ৰজন্মৰ যিখিনি নিবনুৱা ল'ৰা আছে তাক সংস্থাপন দিছোঁ বুলি তাতে 5,000 ল'ৰা চাকৰি এটা প্ৰদান কৰিছে আৰু সেইটো মালাহে লগাইছে মানে এটা মালা ভিৰ দেখুৱাইছে যে আমাৰ চৰকাৰৰ দিনত যে এনেকৈ চাকৰিতে প্ৰদান কৰা হৈছে কিন্তু এনেকুৱা চাকৰিতে এনেকুৱা ধৰণৰ কোনো খেল নহয় নহয় সেই ল'ৰাকালত তাক গেডাৰিং কৰা এটাই বস্তু যে হিমন্ত বিশ্ব শৰ্মাৰ বা যোনখন বিজেপি চৰকাৰ আছে বিজেপি চৰকাৰখনৰ শাসনকালত যে ইমানখিনি মানুহ যে গোটাই দেখুৱাইছে তাত সেইটো মানে ৰং ৰহস্য এটা দেখুৱাইছে মানে কিন্তু এপইণ্টমেণ্ট লেটাৰখিনি এই অনলাইনৰ জৰিয়তেও পায় বা ক'ৰবাত অফিচে গৈ ল'ব পাৰে কিন্তু তাত গেডাৰিং এটা দেখুৱাই দিছে যে শুভেচ্ছা দিবৰ বাবে সেইটো কিন্তু খাম কোনে পিন্ধিম কোনে আপুনি হাগিলেও দিব লাগিব এতিয়া টেক্স দুবাৰ দিনটোত হাগিব নোৱাৰিব টেক্স দিব লাগিব আপুনি যদি নিজৰ মানুহগৰাকীৰ লগত যদি শাৰীৰিক সম্পৰ্ক তাতো চাগে টেক্স লগাই দিব তেখেতলোকে পাচাপ কৰিলে আপুনি টেক্স দিব লাগিব খোজকাঢ়িলেও টেক্স দিব লাগিব বিশেষকৈ এই উশাহটোৰ ওপৰতো টেক্স লগাই দিয়ক আপোনালোকে উশাহটো আমি নলওঁ তেতিয়া টেক্স নিদিব আৰু একেবাৰে উশাহটো বন্ধ কৰি মৰি যাওঁ মানে লিষ্টখন দেখি মানে হাঁহনিও ধৰিছে তাৰ পৰা দেখিছোঁ অমৃত লৈ অলপ দিনৰ আগত যে এই গোটৰ মানুহ অলপমানক যে এনেকৈ লাইন পতে খোজকঢ়াই লৈ গৈছিলে সেই মানুহকেইজনীলৈ বেয়া লাগিছে মানে 1200 টকা আপোনালোকক দি অৰুণোদয় নে কিবা এই উদয়খন দি অৰুণোদয় আঁচনিখন দি আপোনালোক 1200 টকাই কি আপোনালোকৰ ঘৰখন চলিব বুলি ভাবিছে নেকি এতিয়া ধাৰে গাদিয়ে মাৰি গোটেই জুৰুলা কৰি দিলে সফলতা বুলি ক'বলৈতো একো নাই আমি লাভ কি কৰিছোঁ বুলি তাততো ক'বলগীয়া একো নাই যে আপুনি কি পাইছে কি নাপাইছে সেয়া একো ক'বলগীয়া একো নাই আপুনি খাবলৈ পাইছে নাই আপোনাৰ ঘৰত ভাতৰ চৰু তললৈ বস্তুৰ জুই চাই দাম তাত যে গৈছে নাই সেইটো তেখেতলোকে ভাবিবলৈ সময় নাই কেৱল মাত্ৰ কৰৰ ওপৰত কৰ লগাই গৈ আছে ধনীটো ধনী দুখীয়াটো দুখীয়া ভিখাৰীটো ভিখাৰী হৈ গৈ আছে বেলেগটো বস্তু একোৱেই নাই নিবনুৱা যে প্ৰাইভেট ছেক্টৰত যিমানখিনি মানুহে যে কাম কৰি আছে সেই মানুহখিনিক যে আনএমপ্লয়ড যিখিনি মানুহে যে প্ৰাইভেট ছেক্টৰত কিবা এটা কাম কৰি আছে তেখেতলোকে যে 6,000 পৰা 7,000 টকাত যে কিবা এটা কাম কৰি আছে তাৰ ওপৰত এখন আইন আনিব পাৰিছেনে তেখেতলোকে যে তেখেতলোকে যে প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহখিনিয়ে 15,000 টকা পাব লাগিব এনেকুৱা কিবা আইন আনি পাইছেনে আজিলৈকে সেইবোৰ মাথা মাৰিবলৈ সময় নাই বেলেগে আলোচনা কৰে যে স্কুল কলেজ কেনেকৈ বনাওঁ ইউনিভাৰ্চিটি কেনেকৈ বনাওঁ মেডিকেল কলেজ কেনেকৈ বনাওঁ কেনেকৈ তাত অসমীয়া যুৱকে কেনেকৈ বস্তুবোৰ সংস্থাপিত হ'ব পাৰে বা বস্তুবোৰ ল'ব পাৰে সেইখিনি বিচাৰ বিবেচনা কৰিবলৈ সময় নাই মুঠতে টেক্স লগাই দিয়া অনুষ্ঠান এটা পাতিব তাত টেক্স লগাই দিয়া ক্ৰিকেট খেল এখন পাতিব তাত টেক্স লগাই দিয়া দুদিনমানৰ পিছত আপুনি চুলিও ইমান জোখত কাটিব লাগিব একদম কিম জং উনক ফ'ল' কৰাৰ নিচিনা কিছুমান কাম কৰি আছে কিয় উত্তৰ কোৰিয়া কৰিবলৈ গৈ আছে নেকি এখন উত্তৰ কোৰিয়া আগতে যে প্ৰত্যেকটো বস্তুতে যে কিবা কৰে যে হেৰি লগাই দিয়ে নিজৰ মতালি মতে একো কৰিব নোৱাৰে নিজৰ বিচাৰ বিবেচনা বা স্বাধীনতাটো এতিয়া নাইকিয়া কৰি পেলালেতো মেইন কথাটো এইটোৱে আপোনাৰ স্বাধীনতা বোলা বস্তুটো এতিয়া নাই আপুনি মানে চব এতিয়া এইটো কৰিবলৈ গৈ আছে উত্তৰ কোৰিয়াত যেনেকৈ মানে ঘৰত এখন গাড়ী থাকিব লাগিব আপুনি কুকুৰ পুহিলেও আপডেটটো দিব লাগিব মেল মিটিং পাতিলেও এতিয়া চৰকাৰক জনাব লাগিব গাঁৱত এতিয়া আপুনি ডে নাইট খেলবোৰ যে পতাই যায় সেয়া পাতিলেও আপুনি চৰকাৰক জনাব লাগিব গতিকে এয়াই পৰিৱৰ্তন আছিলে গম পাইছেনে নাই বেলেগ চৰকাৰে কৰিব নোৱাৰা কামবোৰ মানে আমি কৰিছোঁ কৰিছে মানে এই আমুকত সাংস্কৃতিক অনুষ্ঠান পাতিলে টেক্স লগাব লাগিব সভা সমিতি পাতিলে টেক্স লগাব লাগিব এখন দীঘলীয়া শ্লিপ যিখন দেখি মোৰ মূৰটো ঘূৰাই আছিলে কাৰণ কি মই ভিডিঅ' বনাবলৈ কেমেৰাটো ধৰিবলৈ শক্তি নাই এতিয়া চাগে ইউটিউবাৰ ব্লগাৰকেইটাৰ ওপৰতো লগাব নেকি এই ভিডিঅ' বনোৱাকেইটা মানুহকেইটাৰ ওপৰতো লগাব চাগে কিবা টেক্স মোৰ ধাৰণা দেই লগাই দিব পাৰে ক'ব নাই ন চৰকাৰখন এইখন না পৰিৱৰ্তন কৰা চৰকাৰ গতিকে কৰি দিব একো কথা নাই কিন্তু যিখিনি কৰিবলগীয়া কাম সেইখিনি নাই আপোনাৰ গেছটো দিলে সেই এবাৰ উজ্জ্বলা আঁচনি দিলে না আপোনালোকৰ উজ্জ্বলা আঁচনিখন আপোনালোকৰ ঘৰত এই চিলিণ্ডাৰ সেইটো বেয়া বাৰ্ণাৰকেইটা বেয়া কৰি এতিয়া পেলাই থৈছে বহুতেতো এতিয়া হেৰি কৰিবই নাই গেছটো ভৰাব নোৱাৰে প্ৰত্যেকৰ মাহত 1200, 1300, 1400 টকা দি গেছ ক'ৰ পৰা ভৰাব আঁচনিখন দিহে দিছে আপোনাক আঁচনি কমাই দিয়ক আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰাটো বাদ দিয়ক ৰাইজৰ যিখিনি ন্যূনতম খাবলগীয়া শুবলগীয়া সেইখিনি বস্তুত অলপ ভালকৈ গুৰুত্ব দিয়ক এইবিধে য'তে ত'তে খেল এখন পাতিলে সাংস্কৃতিক অনুষ্ঠান পাতিলে আপোনালোকে টেক্সৰ ওপৰত টেক্স লগাই গৈ থাকিব নাপাতে উৎকৰ্ষ সাধন কৰিবলৈ আপোনালোকে খেলো ইণ্ডিয়া এইবোৰ যি পাতিছে যে খেল মহাৰণ সেয়া কেলৈ পাতিছে যে দুটা এটা ল'ৰা ওলাওক যে আমাৰ হিমা দাসে আৰু লাভলীনা বৰগোহাঁইটো সীমিত নহয় আৰু ল'ৰা কেইটামান ওলাওক সেইটো বুলিহে পাতিছে কিন্তু এতিয়া গাঁৱে ভূঞে যদি এখন খেল পাতিবলৈ যদি 5,000, 3,000, 300, 400, 500 টকা যদি পইচা দিব লাগে কোনে খেল পাতিব নাপাতো সাংস্কৃতিক অনুষ্ঠান পাতে নাপাতো আকৌ কিয় পাতিম মৰি যাওক শিল্পীগাল
হা শিল্পীকালক জীয়াই কোনে ৰাখে সাধাৰণ মানুহখিনিয়ে পাতে নিজে ৰাজ সাহায্য ফাঁকি মাৰি ৰাইজৰ পৰা ৰাজ সাহায্য তুলি আপোনালোকে চৰকাৰ চলাওক যিখিনিয়ে দিব পৰা মানুহ আছে দি থাকিব নাই দিয়া ক'তনো এতিয়ালৈতো দিয়ে আছে আপুনি নিউজ ডেস্ক ৰিপৰ্ট টাইম+24 Time Plus 24